আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই আজি মোৰ মোবাইলত হেলমেটত কেমেৰা ফিটিং কৰি লৈছিলোঁ। ভিডিঅ' আপোনালোকৰ মাজত মই এটা ভিডিঅ' দিম বুলি ভাবিছোঁ, যিটো মটো ব্লগ বনাবলৈ মই বিচাৰিছোঁ। আজি ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ, তো আপোনালোকে মোৰ চেনেলটোত আপোনালোকে ছাপোৰ্ট কৰিব। যোনে নতুন হয় মোৰ চেনেলত, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈ ভাল ভাল ভিডিঅ' পাই থাকিব ইনশাআল্লাহ। তো আজি মই এইটো টেষ্টিঙৰ বাবে ৰাতি মই আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ। গুৱাহাটীৰ গলিত এপাক ঘূৰিছোঁ, তো কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে জনাবলৈ নাপাহৰিব। তো মোৰ মোবাইলটো ইমান এটা ভাল নহয় বাৰু। তাৰপিছতে কেমেৰাটো কেনেকুৱা হৈছে, ভিডিঅ' কোৱালিটি আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। মোক কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। মই খালি জাষ্ট ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো চেক কৰিবৰ কাৰণেহে মই ওলাই আহিছোঁ। গ্লাছখন বন্ধ কৰি লৈছোঁ বাৰু। এতিয়া মই এইবাৰ কেনেকুৱা হৈছে মই সেইটো আৱাজটো আৰু ভিডিঅ'ৰ আৱাজবিলাক, ভইচটো কেনেকুৱা হৈছে সেইটো জনাব আৰু সকলোৱে। আৰু বহুত আগলৈ যাই নাথাকোঁ।